নমস্কাৰ মই জিনা ডেকাই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আপোনালোকক আজি মই এটা নতুন ঠাই দেখাম। স্পেচিয়েল ঠাই মোৰ কাৰণে বহুতেই স্পেচিয়েল হয়। আপোনালোকৰ কাৰণে কেনেকুৱা হয় মোক জনাব বাৰু পিছত। এতিয়া চাওকচোন মোৰ ভিডিঅ'টো, আপোনালোকক সম্পূৰ্ণ চাব দেই মোৰ ভিডিঅ'টো। ফ্ৰেণ্ডছ, আমি দুজনী এতিয়া এই স্পেচিয়েল ঠাইটোলৈ যাবলৈ ওলাইছোঁ। এয়া ঘৰৰ পৰা ওলাইছোঁ। আমি এতিয়া কিহত যাম? টমটমতে যাব লাগিব। ফ্ৰেণ্ডছ, এয়া আমি আহি আছোঁ টমটমত। টমটমখন পূৰা লৰি গৈছে। এয়া ফ্ৰেণ্ডছ, আমি টমটমত আহিছোঁ উঠি। পিটিককৈ পামগৈ, বেছি দূৰ নহয়, অলপ টাইম লাগিব, বেছি টাইম নালাগে। আপোনালোকে দেখা পাব। ভাবি আছে কি ঠাই কোন ঠাই বাৰু, গতিকে আপোনালোকক দেখাম। আপোনালোকে বেছি চিন্তা কৰিব নালাগে, দেখা পাব আমাৰ স্পেচিয়েল ঠাইটো। এয়া আমি মৰিগাঁও টাউন পাইছোঁহি, মানে মৰিগাঁও টাউন সোমাইছোঁ আৰু এয়া বহুত আছে মৰিগাঁও টাউন। আপোনালোকক মই টাউনখন দেখাবলৈ চেষ্টা কৰিম। এইবিলাক টাউনৰ দোকান হয়। এইটো চাইডে খুচুৰা নাই, 100 টকীয়া। দে 100 টকীয়ালৈকে দি দিয়া আৰু তাকে দি দিয়া। এইয়া আমি টাউন আহি পাই গ'লো। দেখাব লাগিব নহয়। দেখাই দিম। আমাৰ স্পেচিয়েল ঠাইটো দেখাব লাগিব নহয়, দেখাই দিম। এয়া পুলিচ পইণ্ট 3টো। তাৰপিছত এইফালে আমাৰ বিহুতলী বুলি কয়, বিহুতলী। এয়া আমি আপোনালোকক কৈ আছিলোঁ যে স্পেচিয়েল ঠাইটো হৈছে এয়া আমাৰ মৰিগাঁও সাপ্তাহিক শনিবাৰ বজাৰ। জোতাটো 50 টকীয়া। বা 50 টকীয়া, 50 টকীয়া হয় জানো? ফুল, আমাৰ মেইন কাউণ্টটো হৈছে ফুল। ফুল লাগে, ফুল। একবাৰ ঘূৰি আহোঁ, প্ৰথম আহিছোঁহে, চাই যাওঁ। মই যে এই বজাৰটো বহুতেই ভাল পাওঁ। বস্তুবিলাকৰ দামটো কমেই ইয়াত, আকৌ বহুতেই কম। টাউনৰ ল'ব যোৱাতকৈ ইয়াত এইফালে দেখিছে ফিক্স 100 টকীয়া, 200 টকীয়া। আপোনালোকক দেখাই আছোঁ ৰ'বক, লাহে লাহে। এয়া আহি আছোঁ বজাৰত যে, আৰু অলপ টাইমৰ পিছত ইমান যে ভিৰ হ'ব ইভিনিং টাইমত, মানুহৰ পৰা মানে আপুনি ভিডিঅ' কৰিব নোৱাৰিব। ত' আমি অলপ সোনকালে আহিলোঁ। এয়া দোকানবিলাক, এইবিলাক বজাৰৰ। আৰু মণি পাতি চাবই নোৱাৰি। বমি বমি ভাৱ হয়, ডিঙি বুকু জ্বলা পোৰা কৰে, মুখখন টেঙা টেঙা লাগে। ভালফালে আছে ফটো এটা উঠাই হেনে দি দিব লাগিব। এইফালে আছে 150 150কৈ পায় নেকি? ফিক্স 150 পেন। ফিক্স প্ৰাইচ 150। আছে কুৰ্তি, কিমান হয়? 200।
বেশ ভাল লাগিছে কেনেকুৱা দাম কিমান 280 অলপ ঘূৰি আহোঁ চাই লওঁ কুৰ্তি চোলা ভালে নালাগে এইটো কি হবে क्या टका आया और क्या इमान धुनु धुनु মেখেলা চাদৰ ফিক্স প্ৰাইচ কি কি আছে গৰমৰ দিনৰ কাৰণে ভাল হ'ব গামছা মেখেলা চাদৰ ধুনীয়া লাগিছে কেনেকুৱা গৈছে 25 টকা 20 টকা পাণ পাণ ল'লোঁ মই মাৰ কাৰণে মায়ে পাণ না না এটা 20 দিতে লাগবে 10 টাকা দিয়ে লিটার দেব 2 গুছি এইটো কেনেকুৱা দাম লইবেন সব লাগবো কেনেকুৱা দাম 5 টাকা 10 টাকা আজান আছে এটা 20 টাকা ছড়া আছে আমি আহি আছোঁ বজাৰৰ মাজলৈ আপোনালোকৰ বজাৰৰ পৰিৱেশটো দোকান বাপৰে ধুনীয়া বস্তু ধুনীয়া কাপোৰ বহুত যাব অলপ মানুহ কমি আছে ফুলৰ দোকানটো অহা নাই নেকি আমাৰ ফুলৰ দোকান অহা নাই নেকি এইয়া পাই গ'লো আমাৰ ফুলৰ দোকান ফুল 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 অহৰা এইটো ফুলটো কি কালাৰ হয় ৰঙা আহি আছে ন ই বুজিলি
এইটো পুৰা হেংগিং 90 টকা টাবে চাবে অ খুৰা 50 টকা ল'ব দি দিয়ক 60 টকা টাপটো দাম সেইকাৰণে 90 টকা 60 টকা টাবটোৱে দাম হোলচেলত এইবোৰ পিন ভণ্টি হা এটা সিজন হে তাৰপিছত এই টাপটোহে থাকে অ এইটো সিজনতহে ফুলে আৰু তাৰপিছত তুমি এইটো সিজনতে পাবা অন্তিম মুহূৰ্ত তাৰপিছত টাপটোহে থাকিব একো বেলেগ দিব লাগিব বুজি আছে তাৰপিছত জলকীয়া পুলি মোৰ চুটিলে জলকীয়া পুলি ৰুই থৈ দিবি হেৰি কৰিবা ওলমি থকা ইয়াত লটি টাইপৰ আছে নহয় আছে নে আপোনাৰ ঠাইত নাই নাই সেই টাপত দিছো বাৰু আমি সেইটো একো ভাবিবলগীয়া নাই সিদিনা তাপ আনিব কৈছিলো আনিলে তাপ আনিব কৈছিলো আনিছে টাপটো আনিলো আকৌ দেওবাৰে আনিব লাগে টাপ বাপৰে আপুনি চেছ কৰি দিলে মই বিচাৰিছিলো আপুনি সেই নহয় এইটো কেনেকুৱা এইটো এই বগা হেৰিটো এইটো দেখ এতিয়া আমাক কি লাগিব হেৰি হৈছে না আপুনি দেখোন আজি স্পেচিয়েল ফুল একো অনা নাই স্পেচিয়েল চব অহা সপ্তাহে আনিম দাম অলপ বেছি কৰিম ডালিয়া নাই নে ডালিয়াকে দিয়ক শুকান আছে খুৰা ডালিয়াটো ৰঙা হেৰি ফুলিবনে ৰঙা বগা দুটা দি থব দুটা গ'লটো ৰঙা আৰু বগা কালাৰৰ দিয়ক ইঞ্চুৰেঞ্চ কৰি থৈছিলতো বগাটো লওক বুজিছে বগা ইঞ্চুৰেঞ্চ কৰি থৈছিলতো গতিকে আপুনি এয়া আমি আহি পাই গলো বজাৰৰ মাজত হেৰি চোনটো কি কাঠ আছে নেকি নাই হে শুন নহয় কি কথা হ'ব 10 টকা লয় অ 10 টকাই দিয়কচোন চোন আমাৰ মাৰ কাৰণে চোন লাগে চোন নহ'লে তামোল খাব নোৱাৰে চোন পাণ কি দিলে এই বাছি দিয়ক ভিতৰত কাপোৰৰ দোকান হয় নালাগে লাগিবনে সুধিছে মাস্কটো বহুতেই ইম্পৰ্টেণ্ট কৰোণাৰ দিন হয় নহয় মাস্ক এটা লৈ লওঁ আৰু মুড়ি কেনেকুৱা কেজি কি ল'ম বস্তু এইফালে জাল কিতাপ বহুত বস্তু এইফালে টিঙৰ টাং কিবা কিবি দাবি চাবি বহুত বস্তু আছে দেখোন প্ৰতি সপ্তাহ হ'ল মেখেলা চাদৰ আৰু এটা স্পেচিয়েল বস্তু দেখাম আপোনালোকক ইয়াতে পালেং আলনা টেবুল এইবিলাকো পায় ইয়াত দেখিছেনে শনিবাৰ বজাৰ হয় মৰিগাঁও শনিবাৰ বজাৰত আপোনালোকে পালেং টুল টেবুল চববিলাক পাব এইফালে আছে আকৌ চব্জি আৰু এইফালে আছে কুঁহিয়া মই কুঁহিয়া খাই ভাল পাওঁ এতিয়া বাৰু কুঁহিয়া নিনো ঘৰত কুঁহিয়া আছে মোবাইলৰ চব্জি বজাৰ চব্জি কি ল'ম চব আছে চবটো আছে কি লৈ যাম চব্জি ৰঙালাও
এই ৰঙালাও কেনেকুৱা দাম এই ৰঙা পকাটো অঁ হা মিঠা নহয় বাপৰে কেনেকুৱা বা হয় এতিয়া ফ্ৰেণ্ডছ আমি বজাৰৰ পৰা ওলাই আহিলোঁ এতিয়া টাউনত পাইছোঁহি বস্তুখিনি লৈ বহুত গধুৰ দাঙিব নোৱাৰা হৈ গৈছোঁ বাপৰে ফ্ৰেণ্ডছ এয়া আমি ভাগৰে ভাগৰে খোজকাঢ়ি আহি পাই গ'লোহি টমটম বাপৰে বহুত ভাগৰ লাগিল খোজকাঢ়ি আহোঁতে ফুলবিলাক দেখিছেনে এইটো ফুল ইমান ধুনীয়া ফুল আনি দিওঁ ভাল লাগিছে বাবা ফ্ৰেণ্ডছ এতিয়া আমি টিকটমান সময় পিছতে ঘৰ পাই যাম বেছি টাইম নালাগে বাপৰে বহুত ভাগৰ লাগিল দেই ফুলখিনি লৈ বহুত ভালে লাগিলে বজাৰত ঘূৰি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে